हेलो एवरीवन की खबर आपनालोকৰ आशा करू সকলোৰে ভাল আৰু আমাৰো ভাল এতিয়া সকলোকে নমস্কাৰ জনাইছো আৰু এটি মোৰ নতুন ভিডিও আপোনালোকৰ মাজলৈ লৈ আনিছো আৰু আজি ভিডিওটো হৈছে ছালৰ মানে যত্ন কেনেকৈনো মই মোৰ ছালৰ যতন লওঁ বা মুখৰ যতন লওঁ সেই ভিডিওটোকে আপোনালোকৰ মাজলৈ লৈ আনিছো অকমান নিজেও কৰিম আৰু আপোনালোককো দেখুৱাম আৰু আপোনালোকেও কৰিব পাৰিব আৰু যেহেতু এতিয়া গৰম দিন আহিছে ছালৰ মানে যতন লবলৈ দৰকাৰ হৈছে আৰু ইয়াৰ বাবে লৈছো ধুনিয়াকে এটা পকা বিলাহী আৰু 2 চামুচ মান লৈছো দৈ গৰুৰ দৈ মানে সকলো গৰুৰ দৈ লৈ বাৰু এফালে লৈছো ভিটামিন ই কেপসুল তাৰ মই এটা ব্যৱহাৰ কৰিম আৰু দৈ লৈছো দৈ 4 চামুচ মান ব্যৱহাৰ কৰিম মই আৰু ব্যৱহাৰ কৰা পৰিমাণটো বেছিকৈ ল'ব মই অকল মুখত ব্যৱহাৰ কৰিম আৰু ডিঙিত ব্যৱহাৰ কৰিম হেকানে আৰু এতিয়া চাও হাকচোন কি কৰো এটা মিক্সি বাটি লৈ লৈছো ধুনিয়াকে আৰু লৈছো আপোনালোকক মই দেখুৱালো কি লৈছো আৰু এফালে ধুনিয়াকে বিলাহীটো লৈ ললো আৰু বিলাহীৰ উপকাৰিতা আপোনালোকে সকলোৱে জানে আৰু ছালৰ বাবে যে বিলাহী কিমান ভাল সকলোৱে জানে বিলাহীত ভিটামিন এ সি আৰু কে প্ৰচুৰ পৰিমাণে থাকে আৰু বিলাহীত মানে বিলাহীয়ে যিকোনো ছালত লাগি থকা বেক্টেৰিয়া লেতেৰা সেইবিলাক সফা কৰি ছালৰ উজ্জ্বলতা ঘূৰাই আনিব পাৰে আৰু বিলাহী গুণাগুণৰ বিষয়ে সকলোৱে জানে আৰু যদি আপোনাৰ ছালখন তেলেতিয়া আৰু তেলেতিয়া হলেতো হালমইনা হোৱা বা মুখত মিহিমিহিকৈ গুটি উঠা তেনেকুৱা বিলাক মানে অসুবিধা দেখা যায় আৰু যদি বিলাহীটো এনেকৈ ফেস পেকৰ নিচিনাকে বা স্কাবৰ নিচিনাকে ব্যৱহাৰ কৰা হয় সেই তেলেতিয়া ভাৱটো নাইকিয়া কৰে আৰু দৈ আৰু কেই চামুচ মান দৈ লৈ লৈছো মই আৰু দৈত থকা ভিটামিন বি ভিটামিন B12 কেলছিয়াম প্ৰটিন আদিয়ে আমাৰ ৰ'দে পুৰা ছালখন মানে উজ্জ্বলতা নাইকিয়া হৈ যোৱা ছালখন হেৰাই যোৱা ছালখন আকৌ পুনৰ উজ্জ্বলতা ঘূৰাই আনে আৰু লগতে মানে সানবাৰ্ণ হোৱা টানিং হোৱা এইবিলাক অসুবিধাৰ পৰা আমাক মুক্ত কৰে আৰু লগতে লৈ লৈছো এফালে ভিটামিন ই কেপসুল আৰু সকলোৱে ছালৰ সৌন্দৰ্য চুলিৰ সৌন্দৰ্যৰ কাৰণে ভিটামিন ই কেপসুল ব্যৱহাৰ কৰে জানে আৰু বৰ বিশেষ দীঘলীয়া কৰি নাথাকো উজ্জ্বল আৰু নিৰোগী সুস্বাস্থ্যৱান ছাল এখনৰ বাবে এনেকৈ ভিটামিন ই মাজে মাজে ব্যৱহাৰ কৰি থকাটো খুবেই আৱশ্যক আৰু এতিয়া মিক্সি বাটিটো ধুনীয়াকৈ মানে গ্ৰাইণ্ড কৰি লৈছো আৰু মই দেখুৱাইলো আপোনালোকক আৰু এইখিনি বিলাহী আৰু দৈ আৰু ভিটামিন ই কেপসুলৰ ভাৱ আৰু ইয়াক ইচ্ছা কৰিলে আপোনালোকে অকমান দুটোপালমান মৌ দিব পাৰে কিন্তু মই মৌ দিবলৈ মানে মোৰ ছালখন একচেপ্ট নকৰে আৰু এতিয়া ধুনীয়াকৈ মই মুখখন ধুই আহিলোগে আৰু লিপষ্টিকটো নতৰালো আৰু লিপষ্টিকটো অতৰালে মানে আৰু মানে ৰাতিপুৱাই লোৱা লিপষ্টিক বিশেষকৈ ক্ৰীম লগোৱা নাছিলো অকমান ময়শ্চাৰাইজাৰ লগোৱা আছিলে আৰু অকমান ধুনীয়াকৈ এতিয়া ধুই আহিলো অকল মুখখন ধুলো লিপষ্টিক অতৰা নাই আৰু ধুনীয়াকৈ এতিয়া গামছাখনেৰে পানীখিনি টুকি লৈ মুখখন শুকুৱাই ললো অকমান ধুনীয়াকৈ আৰু তাৰ পাছত এইখিনিতে কথা এষাৰ কৈ থওঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কিন্তু সাবস্ক্ৰাইব কৰিবলৈ পাহৰি থাকে সাবস্ক্ৰাইব কৰি দিব আৰু তেতিয়াহে মই নতুন নতুন ভিডিঅ' এনেকুৱা ভিডিঅ' দিবলৈ মানে উৎসাহ জাগিব তেতিয়া মই দিবলৈ মানে মন যাব আৰু নতুন নতুন ভিডিঅ' আৰু এফালে হাতত মোৰ জেতুকা লগোৱা আছিলে মানে আৰু নখটো অলপ চেকা ধৰিলে কিন্তু সম্পূৰ্ণকৈ জেতুকা ৰং নালাগিলে দেখিবলৈ অকমান চেকা নিচিনা হৈ থাকিলে আৰু এতিয়া মই ধুনীয়াকৈ মুখত এপ্লাই কৰিম যিখিনি মই ফেস মানে স্কাব বুলিয়ে ধৰিব পাৰে আপোনালোকে ফেস পেক নহয় যিহেতু মুখখন মই এনেকৈ চাফাহে কৰিম দৈ আৰু বিলাহীয়ে আৰু এনেকৈ মানে আপোনালোকে 15-20 মিনিট মান সময় ধুনীয়াকৈ মুখখনত দৈ ৰাখিও থব পাৰে হানি আৰু মই কিন্তু অকমান মাসাজ কৰি দিছো মাসাজ কৰিলে মানে ছালখন আৰু অকমান বেছি হেলদি হ'ব আৰু মই এতিয়া ৰেডি কৰি লোৱা পেকখিনি মানে ধুনীয়াকৈ লগাই লৈছো মুখখনৰ গোটেই মুখখনতে এপ্লাই কৰিছো ডিঙিটোতো এপ্লাই কৰিছো যিখিনি ওলাই থাকে আৰু পাৰিলে হাত ভৰিটো মানে ধুনীয়াকৈ এপ্লাই কৰিলে আপোনাৰ নিজৰে ভাল লাগিব যদি পাৰে আৰু মই এতিয়া মাত্ৰ ডিঙিত আৰু মুখতহে এপ্লাই কৰিছো আৰু আপোনালোকে হানি পিনি থৈ দিও বুলিলেও থৈ দিব পাৰে কিন্তু মই অকমান মাসাজ কৰি লৈছো মাসাজ কৰি দিলে নিজৰ মানে ছালখন বেছি ভাল হয় যেন লাগে মোৰ সেইকাৰণে এনে ৰৈ থকাতকে আৰু বস্তুটো যেটো লিকুইড হয় ফেস পেক জাতীয় কোনো মানে তেনেকুৱা হোৱা নাই সেইকাৰণে মই এতিয়া ধুনীয়াকৈ মাসাজ কৰি লৈছো আৰু এতিয়া ধুনীয়াকৈ দুইখন হাতেৰে একদম মানে ফেচিয়েল কৰোতে বা মাসাজ কৰোতে যেনেকৈ ব্যৱহাৰ কৰে তেনেকৈ মই কৰিছো একদম দুইখন হাতেৰে ওপৰলৈ ছালখন উঠাইছো তললৈ বলে মানে ছালখন তললৈ উঠালে টানিলে ছালখন ওলমি যোৱাৰ সম্ভাৱনা থাকে সেইকাৰণে ধুনীয়াকৈ ছালখন টাইট হৈ থাকিবৰ কাৰণে মই এনেকৈ ব্যৱহাৰ কৰিছো আৰু বৰ বিশেষকৈ নাজানো আৰু এতিয়া মই 15 মিনিট সময় হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ মুখখন সাফা পানীৰে ধুনীয়াকৈ ধুই লৈছো আৰু
আপোনালোকে ৰিজাল্ট এতিয়া চাব মোৰ কিন্তু বহুত ভাল লাগিছে বিলাহী আৰু দৈত থকা মানে গুণাগুণটোৱে মোৰ ছালখন মানে নিজকে বহুত চাফা লাগিছে বহুত সতেজ লাগিছে আৰু আজি ইয়ালৈ আহিছো বাই